মন দেখাই তেওঁক আদৰণি যাচিব এখন গামোচা আৰু ফুলাম জাপিৰে। এয়া গহপুৰ সমষ্টিৰ বিধায়ক মাননীয় বৰা ডাঙৰীয়া আমাৰ আমন্ত্ৰণ ক্ৰমে আহি ইয়াত উপস্থিত হৈছে। তেখেতক আদৰণি যাচিছে আমাৰ একশৰণ যিবিলাক পৰম্পৰাগত তেখেতসকলৰ মূল্যবোধ আৰু সামাজিক সাংস্কৃতিক আধ্যাত্মিক যিবিলাক শক্তি, এই শক্তিসমূহক আমি আগন্ত দিনত প্ৰাণৱন্ত কৰি তুলিব লগা হ'লে নিশ্চিতভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি সমদৃষ্টি ৰাখি কাম কৰিব লাগিব। কোনোবা এটা জনগোষ্ঠীৰ জনসংখ্যা হয়তো অসমৰ বুকুত 20,000, কিন্তু এই 20,000 অকণমানি বেলেগ বেলেগ ঠাইত বিচৰিত হৈ থকা জনগোষ্ঠীটোৰ যিখিনি তেখেতসকলৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আছে, তেখেতসকলৰ জীৱন ধাৰণৰ যিবিলাক পদ্ধতি আছে, লোকবিশ্বাস আছে, এই সকলোবিলাক আমি সংৰক্ষণ কৰি ইয়াৰ উন্নতি সাধনৰ বাবে আমি নিশ্চিতভাৱে দৃষ্টান্তমূলকভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তেতিয়াহে বৃহত্তৰ অসমীয়া জাতিটোৱে বিশ্বৰ সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হ'ব। আমাৰ জাতীয় অস্তিত্ব বুলি ক'লে আমি প্ৰথম মাটিৰ পৰা মাটিৰ যিসকলে আজিলৈকে এটুকুৰা মাটি দখলীস্বত্ব লাভ কৰা নাই, সাংবিধানিক দলিল লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেইসকলক তেখেতসকলৰ আজিকাৰ মাটিডৰাৰ ওপৰত গুৰুত্ব বিস্তাৰ কৰাৰ আমি দখলীস্বত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে এইখন চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। যিমান সংখ্যক আমাৰ খেলতীয়া ভূমিপুত্ৰ ভূমিহীন হৈ আছে, মাটিৰ পট্টা নাই, সকলোকে তেখেতসকলৰ হাতত মাটিৰ পট্টা তুলি দি নিজৰ আজীৱিকাৰ সন্মান ৰক্ষা কৰিব পাৰে, ইয়াৰ প্ৰতি আমি চৰকাৰখনে দায়বদ্ধতাৰে এই বছৰৰ ভিতৰতে আমি 1 লক্ষ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ আমি যদি আচাৰ্য প্ৰভুৰ তেখেতৰ জীৱন দৰ্শন, তেখেতৰ কৰ্মৰাজি আৰু তেখেতে সমাজখনক কেনেধৰণে গঢ় দিব বিচাৰিছিল, এই কথাবিলাক যদি সূক্ষ্মভাৱে গৱেষণা কৰোঁ, অধ্যয়ন কৰি তেতিয়া নিশ্চিতভাৱে আৱিষ্কাৰ কৰিব পাৰিম যে তেখেতে বিচাৰিছিল এইখন সমাজ সদায় স্থায়িত্ব লাভ কৰক, এইখন সমাজ পৃথিৱীৰ আটাইতকৈ এখন শক্তিশালী আদৰ্শ সমাজ হিচাপে গঢ় লৈ উঠক, উঠি অহা প্ৰজন্মই মূল্যবোধৰ আধাৰত নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰক, ভাল ইতিবাচক চিন্তাৰে, ভাল পৰিষ্কাৰ মনেৰে পৰিষ্কাৰ কাম কৰক আৰু পৰিষ্কাৰ পৰিৱেশ নিৰ্মাণ কৰক। মই এইভাৱে বিশ্বাস কৰোঁ যে অসমীয়া সমাজ পৃথিৱীৰ বুকুত কেতিয়াও দুৰ্বল হ'ব নোৱাৰে। এইখন সমাজত কিমান কিছু সম্পদ গুৰুজনাই দি গৈছে, এই সম্পদৰাজি কেৱল আমি সদব্যৱহাৰ কৰিলেই আমি ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা, আমিও অসমৰ 3,30 লক্ষ ৰাইজক আস্থাৰ বিশ্বাসত জৈৱ বৈচিত্ৰ্যৰ শক্তি আছে। এই সকলোবিলাক যদি আপুনি মিলাই চায়, তেতিয়াহ'লে এইখন সমাজক পৃথিৱীৰ কোনো শক্তিয়ে মহিমূৰ কৰিব নোৱাৰে। এইখন সমাজেই পৃথিৱীৰ শ্ৰেষ্ঠ সমাজ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। কাৰণ গুৰুজনাৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰোঁ, গুৰুজনাই খোজকাঢ়ি জন্মস্থান
ৰবা জিলাৰ পৰা গাড়ী লৈ এনেকৈ আহিছে কিমান গাড়ী আহিছে এতিয়া আৰু বহুত আহিবলৈ আছে টো ৰখা হৈছে